আনপ্লাগড সময়। তোমাৰ মুখত ওলমি ৰোৱা হাঁহিটো আৰু মোৰ বুকুত ওলমি ৰোৱা নীলাখিনি আনপ্লাগড। মোৰ ওচৰত এতিয়াও আছে তোমাৰ হেঙুল বৰণীয়া এখন ধূসৰ ছবি। নদীৰ ঢৌৰ দৰে জোৱাৰত ওলমি ৰোৱা স্মৃতিৰ নীলাবোৰ যতনাই ৰাখিছোঁ আজিও তোমাৰ সেই ধূসৰ ছবিখনি লগ পালে উভতাই দিম বুলি। কিন্তু বুকুত কিয় জানো ওলমি ৰয় হেমন্তৰ সন্ধিয়াৰ সেই উমাল দিনবোৰ। বেলি দি সৰাৰ দৰে সৰি পৰিব খোজে লাহে লাহে ইও টোপ টোপ টোপকৈ সৰি পৰা লুনিয়াবোৰৰ দৰে। ফাগুন নামে তোমাৰ সেউতাত ৰঙচুৱা হৈ পৰে আলিবাট জন্ম জন্মান্তৰলৈ। এখুজি দুখুজি কৰি খুপি খুপি আগুৱাই যায় খোজবোৰ সময়ৰ বলুকাত। ওলমি ৰয় আকাশৰ সেই ৰূপালীবোৰ গছৰ ফেৰেঙনিত প্ৰতি নিশা। পুনৰ ৰঙচুৱা হৈ পৰে আলিবাট তথাপিও ওলমি ৰয় গান আৰু গানৰ ৰাগ তাল মান জ্যোতি ইত্যাদি ইত্যাদি। তোমাৰ সৈতে পাৰ কৰা সময়বোৰ আছিল আনপ্লাগড। প্ৰেম আছিল ভালপোৱাবোৰো আছিল কিন্তু সেয়া যে আছিল মোবাইলবিহীন আনপ্লাগড সময়। প্ৰতিদিনে সন্তৰ্পণে ৰৈ থাকোঁ টেলিগ্ৰামখনলৈ। তোমাৰ প্ৰতিটো শব্দ তোমাৰ প্ৰতিটো প্ৰশ্ন প্ৰতিটো আবদাৰ। ফেচবুক নাছিল মোৰ তোমাৰ ফটো চাই থাকিবলৈ। তোমাৰ মেছেজৰ উত্তৰ দিবলৈ নাছিল মোৰ মেছেঞ্জাৰ নতুবা হোৱাটছআপ। সময়বোৰ যে সিদিনাৰ আশীৰ দশকৰ আনপ্লাগড সময়। এতিয়া যে দিনে ৰাতি উজাগৰে কটাওঁ আন্দোলনৰ ক্ষণ গণি গণি অদ্ভুত দমিহীনতাৰ এক আনপ্লাগড যন্ত্ৰণাত। সময়বোৰ যে সিদিনাৰ আশীৰ দশকৰ আনপ্লাগড সময়।